হেল্ল' এভৰিৱান, আপোনালোক সকলোকে জোনাকৰ জন্মদিন বিশেষ দ্বিতীয় ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আচলতে সেইদিনা ইমানেই ব্যস্ত হৈ থকা হ'ল যে ভিডিঅ' কৰাই নহ'লে। অলপমান ভিডিঅ' ভাইটিহঁতে ভণ্টিহঁতে অলপ কৰি ৰাখিছিলে, তেওঁলোকৰ পৰাই লৈ মই এটা ভিডিঅ' ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাবচোন, সকলো অতিথিৰে ভিডিঅ' ৰখা নহ'লে। ফটোবোৰ অৱশ্যে লাহে লাহে পাম, ফটোবোৰো এটা ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আৰু ভিডিঅ'টো চাই জোনাকক আপোনালোকে মৰম দিব আৰু যদি চাই ভাল পায় মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Assamese lifestyle and kitchen. খানা ভালো আছে খাই ভালো আছে আদো কমাদা খানা দিবাংগত খানা কেনেকুৱা হৈছে? হাই কৈ দিয়া খানা কেনেকুৱা হৈছে? সুন্দৰ, ধুনীয়া ন? অপূৰ্ব সুন্দৰ হৈছে। আৰু কিবা ক'বনে? আৰু কৰ্মনীটোলৈ উপদানৰ আন্তৰিক শুভেচ্ছা আৰু অকণমান বেয়া হ'লে আৰু খাব নোৱাৰি। আশা কৰিছোঁ সোনকালে ডাঙৰ হওক। তাৰে কামনাৰে শ্ৰীমন্ত দা কিবা এটা ক'ব? একদম ধুনীয়া আছে, প্ৰত্যেকটো আইটেমে মজা আছে। সঁচাটো লৈছে আৰু আৰু শৰ্মাৰ মানে আজি লৈ পাৰা আজি বাৰ্থডে, একদম সন্তুষ্ট মনে খাইছে। থেংক ইউ বাইদেউ। জন্মদিনৰ প্ৰথম দুটা জন্মদিনত তাৰে বহুত শুভেচ্ছা আমাৰ দুইজনী ফালৰ পৰা। চাওঁ হাই কৈ দিয়া, হাই কৈ দিয়া, এইফালে হাই কৈ দিয়া, হাই কৈ দিয়া। তাই বিজি হৈ আছে গেমত।
ৰ'বা কিবা দিম নি এতিয়ালৈকে মন হোৱা নাই অ'কে হাই হাই নিয় হাই হয় নি হাই কি খবৰ ভাল লাগিছেনে পুনম কি খবৰ মজা আৰু আলহী আহিবলৈ আছে অকণমান বহিছোঁ ভালো লাগিছে কণমানিটো প্ৰথম জন্মদিন আয়োজন কৰিছোঁ কাইলৈ আগবঢ়াব লাগিব এতিয়া বিদায় নিদিওঁ হ'ব দিয়ক খাওঁ অঁ ছোৱালীজনী চাইছে মই নিকিম নেকি তথাগত বেটা চাই দিয়া এইটো মোৰ দায়িত্ব মানে ভিডিঅ' দি দিবা
ভাতটো অলপ আমাৰ গোলাঘাট সাহিত্য সভাৰ সম্পাদক বাইদেউ মন্ত্ৰী বৰা বাইদেউ আৰু বৰপেটাৰ হায়াৰ ছেকেণ্ডেৰীৰ প্ৰাক্তন শিক্ষয়িত্ৰী বাইদেউ আমাক দাঙি লৈ ঘূৰা বেগটো দাঙি দিয়া তেনেকৈ ঘূৰিব মোবাইল আনিছ অ' পাপা এইফালে 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 হয়তো 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 এয়া একেবাৰে শেষৰ গোটা খাবলৈ লৈছোঁ আৰু এতিয়া কেইটা বাজিলে ৰাতি 9:30 হ'ল আৰু এতিয়া খাই বৈ অকণমান পিছতে আজৰি হ'মগৈ আমাৰ বাৰ্থডে ইতিমধ্যে সামৰণি পৰিছেগৈ আৰু অতিথি আহি মেলি গ'ল দিনটো ভালে কুশলে পাৰ হ'ল ব্যস্ততাৰ মাজেৰে বৰ ভাল লাগিলে পেহী আহিলে আমাৰ লামডিঙৰ পৰা আৰু একদম নাহো বুলি কৈ মোক আহি ছাৰপ্ৰাইজ দিছেহি তাৰপিছত আমাৰ তাপচী আহিলে পেহীৰ ছোৱালী তাপচী কেনেকুৱা পালে কোৱা দিনটো বহুত ভাল লাগিলে আজি ছাৰপ্ৰাইজ হ'ল আৰু এটা আৰু এইফালে আমাৰ পুৰমহত আহিলে সামৰণি চুমি আহিলে আৰু এইফালে আমাৰ বিনুমতীও আহিলে এইফালে বিনুমতী আহিলে আমাৰ আই মাতৃ আহিলে প্ৰথম নাতি বাৰ্থডে কৰিছে মই একদম এসপ্তাহৰ আগতে আহিম বাপৰে পোলাও ইমানখিনি আহি এয়া লাষ্ট কোটা খাবলৈ লৈছোঁ খাই পেলাই আৰু ঘৰলৈ বিদায় মাগিম আৰু